কথাটো আপোনাৰ হোৱাটছআপত ফেচ টাইমত পতা নাই তেওঁলোকৰ ৰেকৰ্ড কল ৰেকৰ্ড চাওক 6 মান্থ লাষ্ট 6 মান্থ সিদ্ধাৰ্থ শৰ্মা চাওক শান্তনু মহন্ত চাওক সঞ্জীৱ নাৰায়ণ চাওক শেখৰ গোস্বামী চাওক আৰু যিমানবিলাক আছে আৰু সঞ্জীৱন গাৰ্গ বুলি এটা আছে বদমাছ তাৰ চাওক চব মানুহ চাওক তাৰপিছত প্ৰত্যেকজন মানুহৰ এটা এটা কল ৰেকৰ্ড লাষ্ট 6 মান্থৰ চাওক আৰু জুবিন গাৰ্গ ডাঙৰীয়াক যদি তেওঁলোকৰ কথা যদি ৰিভিল কৰিব নোৱাৰে অসম পুলিচ প্ৰশাসন লেপ লৈ শুই থাকক আৰু অসম চৰকাৰে লেপ লৈ শুই থাকক এখন চৰকাৰ এনে কোনো খোজ কাম নাযায় সঞ্জীৱ নাৰায়ণে কৈছে যে সঞ্জীৱন আৰে চাওক মই বাচিবৰ কাৰণে ঢেৰ কথা ক'ম চব মানে এনেকুৱা নহয় ন ভুলটো ভুল কৰিছোঁ বুলি কোৱা ভুলটো ভুল কৰিছোঁ বুলি ক'বলৈ খালি গাটছ লাগিব পুৰুষ হ'ব লাগিব কাৰ পুৰুষে মেনুপুলেট কৰি থাকে কাৰ পুৰুষে মেনুপুলেট কৰে পুৰুষে কয় বি পুৰুষে কয় যে মই ভুল কৰিছোঁ মাৰক কাটৰ তহঁতৰ কথা সেইখিনি ক'বৰ কাৰণে গাটছ লাগিব আমি তালুকি ভালুকি আপোনাৰ হেৰিয়াৰ নিচিনা নাইপি সাপৰ নিচিনা নহয় নহয় সঁচা কথা কৈ জেল খাইছোঁ মানুহ মাৰি জেল খাইছোঁ কেমেৰা মানুহ মাৰি জেল খাইছোঁ আমিতো নাই কোৱা নাই মই বুলি কোৱা নাই কোৰ্টতো মই জাজৰ সন্মুখত কৈছোঁ মানুহ মাৰিছিলে মাৰিছোঁ মই মোৰ আকৌ এডভকেটক কৈছোঁ মিছা কথা কিয় কৈছোঁ মই মাৰিছোঁ নাই মই বুলি কোৱা নাই জেল দুদিন বেছিকৈ খাম সঁচা কথাটো জুবিন গাৰ্গৰ নিচিনা এজন আমাৰ চবৰে মাজত ইয়াত সোমাই আছে সেইজন মানুহৰ লগত ন্যায় নাপালোঁ অসমত আৰু জুবিন গাৰ্গৰকে কোন ডাঙৰ মানুহ আছে এই কুত্তা চবতকৈ ডাঙৰ মানে বেয়া কথা নকওঁ দিয়ক অসমীয়া এই প্ৰতিবাদ সীমিত হোৱা নাই এই প্ৰতিবাদত আৰু ক্ৰমাগতভাৱে আৰু এই সঞ্জীৱ নাৰায়ণৰ বেপাৰীবিলাকৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গ'ল আজি 6 দিনে জুবিনদাৰ দেউতাৰ 6 দিন পিছতো এই সঞ্জীৱ নাৰায়ণে এবাৰ তেওঁলোকৰ ঘৰলৈ খবৰ ল'বলৈ আহৰি নহ'ল কিন্তু আজি এতিয়া সম্পন্ন হোৱাৰ পিছৰ দিনাই আজি নিজৰ ঘৰত এনেকৈ ধৰ্মা দিলে বাকী সঞ্জীৱ নাৰায়ণে তেখেতে ধোঁৱাতলৈকে পাঠ বজাব বিচাৰিছিল আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰবাদী এই নিকৃষ্ট কাৰণে আমি তীব্ৰতাৰে গৰিহণা